মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী AIUDFৰ। উজনিৰ পৰা নামনিলৈকে মন্ত্ৰীৰ বিৰুদ্ধে তৰা হ'ব পাৰে শহ গোচৰ। AIUDFৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ আৰু দেশত হিংসাৰ জুই জ্বলাবলৈ অসমৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিজ খান জিন্দাবাদ ধ্বনিক পাকিস্তান জিন্দাবাদ বুলি বিকৃত ৰূপত উপস্থাপন কৰিবলৈ ফেচবুকত আপডেট দিয়াৰ যি অপচেষ্টা চলাইছিল তাক লৈ জাঙুৰ খাই উঠিছে আজমল দলৰ নেতৃত্বই। ইতিমধ্যে ফেচবুক কৰ্তৃপক্ষই মন্ত্ৰী হিমন্তৰ ফেচবুক পোষ্টক ভুৱা বুলি প্ৰমাণিত কৰাৰ পাছত হিমন্তক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনাইছে AIUDF ধুবুৰীৰ বিধায়ক নজৰুল হকে। হকে লগতে নিউজ লাইফৰ চিফ এডিটৰকো ভুৱা বাতৰি সম্প্ৰচাৰিত কৰাৰ অপৰাধত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰে বিধায়ক হকে। ইয়াৰ বাবে বিধায়ক হকে হিমন্ত বিশ্ব শৰ্মা আৰু নিউজ লাইফক 3 দিনৰ বাবে সময়সীমা বান্ধি দিছে। যদি ৰাজহুৱাভাৱে ক্ষমা নোখোজে তেন্তে AIUDF দলে উজনিৰ পৰা নামনিলৈকে বিভিন্ন থানাত গোচৰ তৰিব শহ গোচৰ। আজি বিধায়ক হকে সাংবাদিকৰ ওচৰত এনেদৰে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড। পৰীক্ষা নিৰীক্ষা কৰি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যে ফেচবুক পেজ আছে সেই পেজত স্পষ্টকৈ লিখি দিলে যে এইটো উদ্দেশ্য প্ৰণোদিত, এইটো প্ৰপগাণ্ডা, এইটো গোটেই ভুৱা নিউজ। এতিয়া আমাৰ কথাটো হ'ল, যেহেতু অসম চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী, এতিয়া তেখেতৰ ইজ্জতটো ক'ত থাকিল? তেখেতৰ ইজ্জত ক'ত থাকিল? তেখেতে যে এজন প্ৰভাৱশালী মন্ত্ৰী, এজন অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী, বিত্ত বিভাগ, স্বাস্থ্য বিভাগ, শিক্ষাখণ্ড গোটেইখিনি ডিপাৰ্টমেণ্ট তেখেতৰ ওচৰত, কিন্তু মিছা কথা কোৱাত আৰু প্ৰপগাণ্ডা ৰচনা কৰাত মানুহৰ মাজত বিয়পাই দিয়া তেখেত 1 নম্বৰৰ মন্ত্ৰী হিচাপে চিহ্নিত হৈছে। এইটোতো উদ্দেশ্য পৰিণতভাৱে কৰিছে, অসমৰ জনসাধাৰণৰ মাজত এটা গোষ্ঠী সংঘৰ্ষ লগাই দি বিজেপি মুনাফা ল'বলৈ খুজিছে। ইণ্টেনশ্যনটো এইটো আছিল। এতিয়া আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। তেখেতে অনতিপলমে চাইছে, যেহেতু বস্তুটো ফলছ, তেনেকুৱা পাকিস্তান জিন্দাবাদ দিয়া নাই আৰু অসমৰ কোনো মুছলমান ব্যক্তিয়ে পাকিস্তান জিন্দাবাদ দিব নোৱাৰে। এইটো অসম্ভৱ কথা, কোনেও নিদিয়ে। আমাৰ সংবিধান মতে, আমাৰ ইছলাম শৰীয়ত মতে যদি যাওঁ, আমি যি দেশত বসবাস কৰোঁ সেই দেশৰ গুণগান, আইন কানুন মানি চলাটো আমাৰ শৰীয়তৰ 1 নম্বৰ কথা। তৎসত্ত্বেও কোনো ব্যক্তিয়ে, মোৰ বোধহয় ভাৰতবৰ্ষৰ কোনো মুছলিম ব্যক্তি পাকিস্তান জিন্দাবাদ দিব নোৱাৰে। RSSৰ নিচিনা আমাৰ ইছলাম সম্প্ৰদায়ৰ মানুহ নহয়। ভাৰতৰ স্বাধীনতা আন্দোলনত RSSে পিছহুকি আহিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত ইছলাম ধৰ্মাৱলম্বী লোকৰ বহুত ত্যাগ স্বীকাৰ আছে। এই কথাষাৰ তেখেতেও জানে, ইতিহাস ঘাটিলে দেখা যায়। এতিয়া কথা হ'ল, তেখেতে অনতিপলমে অসমৰ ৰাইজৰ ওচৰত আৰু গোটেই পৃথিৱীৰ ওচৰত ক্ষমা খুজিব লাগে। আৰু যদি ক্ষমা নোখোজে, ইতিমধ্যে মোক ধুবুৰীৰ পৰা, শালমাৰাৰ পৰা, কোকৰাঝাৰৰ পৰা, বৰপেটাৰ পৰা, বিভিন্ন হাইলাকান্দিৰ পৰা, বিভিন্ন ঠাইৰ পৰা ফোন কৰিছে যে আমি গোটেই সমষ্টিত 126টা যে বিধানসভা আছে, আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত FIR লজ কৰিব খুজিছোঁ, আপুনি কি কয়? সেইকাৰণে মই তেখেতক আহ্বান জনাইছোঁ, তেখেতে অনতিপলমে ক্ষমা খোজক। নহ'লে কিন্তু মোৰ ধুবুৰীৰ পৰা আৰম্ভ কৰি লোৱাৰ আসাম, আপাৰ আসাম, মধ্য অসম গোটেইতে তাৰ এগেইনষ্টত FIR দিনৰ ভিতৰত দিব কৈছোঁ। কাৰণ কালিৰ ভিতৰত 2-এটা কেছ বোধহয় হ'ব। মই মানুহখিনিক বুজাইছোঁ, চাওঁ 2 দিন যদি নকৰে, কাৰণ এইটো এটা ডাঙৰ কথা। আমাৰ AIUDF দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে, AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ কাৰণে তেখেতসকলে এই প্ৰপাগাণ্ডাটো কৰিছে। তেনেকৈ এতিয়া অসমৰ ৰাজ্যৰ ওচৰত ক্ষমা খোজাটো উচিত। যদি নোখোজে, অন্যথায় ইয়াৰ বিৰুদ্ধে কিন্তু অসমৰ জনসাধাৰণে বিভিন্ন থানাত, বিভিন্ন কোৰ্টত তেখেতৰ বিৰুদ্ধে FIR লজ কৰিব। এইটো সত্য কথা। এইটো দেখিলেই বোঝা যায়। টক শ্ব'ত যিটো বহিছে জয়ন্ত মল্ল ডাঙৰীয়া, তেখেতে কৈছে কংগ্ৰেছক কণ্ডিশ্যন দিছে, যদি পাকিস্তান জিন্দাবাদ কৈছে আপোনালোকে UDFৰ লগত এলায়েন্সৰ পৰা ঘূৰি আহিবনে নাই সেইটো ক্লিয়াৰ কৰক। ইয়াতে কি বুজায়? ইয়াতে কণ্ডিশ্যন দিছে। DY 365ত মই চাইছোঁ, জয়ন্ত মল্ল বৰুৱা আছিল, ৰঞ্জিত দত্ত ডাঙৰীয়া আছিল। তেখেতসকলে এই কণ্ডিশ্যনবিলাক যেতিয়া দিছে, ইয়াতে বুজা যায় তেখেতসকলে AIUDF, কংগ্ৰেছ, CPM মহাজোটবন্ধনৰ শংকিত হৈছে। তেখেতসকলে গাদী ক্ষমতাচ্যুত হ'ব। যেহেতু ব্যৰ্থতা ঢাকিব পৰা নাই, চৌফালে ব্যৰ্থতা, মূল্যবৃদ্ধি, অসমৰ জনসাধাৰণৰ কাৰণে অসম চুক্তি একো ৰূপায়ণ কৰিব পৰা নাই। এইবিলাক উন্নয়নৰ কথা লৈ ৰাইজৰ ওচৰত যাব নোৱাৰি তেখেতে পগলা যেন লাগিছে। জোৰ কৰি অনুৰোধ কৰিছোঁ। তেখেতে কৈছে আজমল সংস্কৃতিৰ পৰা, আজমল সভ্যতাৰ পৰা, মোগলৰ পৰা অসমখনক ৰক্ষা কৰিব লাগে। মই কৈছোঁ আমি ভাতৃত্বভাৱেৰে গোটেই সম্প্ৰদায়ৰ মানুহ অসমত শান্তিৰে বসবাস কৰি আছোঁ। হেমন্ত বিশ্ব শৰ্মাক তেখেতৰ যে সভ্যতা যদি অসমৰ জনসাধাৰণে এবাৰ 21ত উচিত শিক্ষা নিদিয়ে,
তেনেহ'লে কিজানি আমাৰ সভ্যতা নাথাকিব। এইখন শংকৰ আজানৰ দেশ, আমি মিলা প্ৰীতিৰে থাকিব খোজো। তেখেত এইবিলাক কথা কাজকৰ্মৰ পৰা বিৰত থাকিলে ভাল হয়। তেখেত যেতিয়া সাংবাদিকে ধৰিছে, সাংবাদিক বন্ধুসকলে ধৰিছে যে এইটোতো ফেচবুক কৰ্তৃপক্ষই ডিনাই কৰি দিলে, ফলছ, আপুনি প্ৰপগণ্ডা কৰিছে, এই ক্ষেত্ৰত কি ক'ব? তেখেতে কৈছে অসমৰ জনসাধাৰণক আজমল চাহাবে বা AIUDFে বুৰ্বক বনাই আছে। কাৰণ তাত আজমল চাহাব গৈছে, আজমল চাহাব জিন্দাবাদ দিব লাগিছিল, আজিজ খান জিন্দাবাদ কিয় দিছে? এতিয়া মোৰ বোধেৰে আজিজ খান জিন্দাবাদ দিছে। আজিজ খান এজন আমাৰ দলৰ বিধায়ক, সন্মুখত ইলেকশ্যন আৰু 4-5 মাহ আছে। তেখেতৰ সমৰ্থকে ভাবিছে আজমল চাহাবৰ সন্মুখত যদি আজিজ খান জিন্দাবাদ দিওঁ, তেখেতে গম পাব আজিজ খানৰ জনসমৰ্থন আছে, এইবাৰৰ টিকটটো যাকে তাকে প্ৰদান। বহুত কেইজন তাৰ প্ৰতিদ্বন্দ্বী আছে। আজিজ খানো আমাৰ বিধায়ক হয়। তেখেত সেইকাৰণে তেখেতৰ সমৰ্থকে জিন্দাবাদ দিছে, এইটো ডাঙৰ কথা নহয়। নিউজ লাইভে যোৱা পৰহি দেখাইছে ব্ৰেকিং নিউজত এইবাৰ AIUDFৰ পাকিস্তান জিন্দাবাদ। মই নিউজ লাইভ কৰ্তৃপক্ষক তথা চিফ এডিটৰক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, অনতিপলমে অসমৰ জনসাধাৰণৰ ওচৰত ক্ষমা খোজক। নহ'লে মই 2-3 দিন চাই যদি ক্ষমা নোখোজে, যেহেতু মই AIUDFৰ এজন সক্ৰিয় কৰ্মী, মোৰ গাত অন্তত লাগিছে AIUDFৰ পাকিস্তান জিন্দাবাদ, এই কথাষাৰটো অসমৰ মানুহ গম পালে। এতিয়া তেখেতে যদি ক্ষমা নোখোজে, মই 3-4 দিন চাম, তাৰপিছত উকিল নোটিছ কৰিম আৰু তাৰ বিৰুদ্ধে FIR মই লজ কৰিম। To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.